हेलो गाइज वेलकम बैक टू এটা নতুন ভিডিও লৈ আৰু আজি হেলমেট কিনিব কিনে আহিছো মানে এটা পুৰণা হেলমেট আছিল লাভ ইউ এটা নতুন হেলমেট কিনো আৰু এতিয়া আছো গিয়াৰ ফিউৰি মানে কেটিএমৰ কাষতে গিয়াৰ ফিউৰি আছে ভিতৰলৈকে যাও আৰু কি হেলমেট কিনো আপোনাক দেখাইছো ইফালে আমাৰ কল্প পাপু আজি হেলমেট লব আৰু ইফালে ইয়া হেলমেট empty আৰু ইফালে গাইজ আছে বুটছ yes Alpine Star boot আৰু ইফালে জ্যাকেট আছে ৰাইডিং জ্যাকেট এস্পিৰা আৰু ইফালে ইয়া ট্যাঙ্ক বেগ এইবিলাক ট্যাঙ্ক বেগ হয় আৰু গাইজ ইফালে এইবিলাক হ্যান্ড গ্লোভস ৰাইডিং হ্যান্ড গ্লোভস ৰাইনক্স আৰু ইফালে আছে হেলমেট গ্লাছ সাফা কৰা এটো লিকুইড বহুত বস্তু আছে আপোনালোকে আহি কিনে লৈ লব পাৰে ৰাইনক্সৰ জ্যাকেট হেয়া ৰাইনক্সৰ জ্যাকেট গুটেবিলাক ৰেড কালাৰ अवेलेबल আছে সিলভাৰ কালাৰ अवेलेबल আৰু ইখন চক RC8 KTM 1190 এখন বাইক ললে আৰু নালাগে আৰু বেলেগ বাইক একো ল'ব কিনে পিছৰ সিটটো সব আৰু এইটো মিটাৰ ইফালে RC8 ইফালে সব এখন 390 এডভেঞ্চাৰ বাইক ভৰ্তি ইফালে হাস্কি ভাৰ্না আৰু ইফালে একদম এইখনটো একদম ক্ৰাছৰ নিচিনা একদম আৰু ইফালে 250 আৰু ইফালে চাওক আগতে 200 খন আছিল তেনেকুৱা আৰু এতিয়া 200 হৈ গৈছে এনেকুৱা মানে 250 লুক চাই গৈছে 200 আৰু গাইজ আপোনালোক কেটিএমৰ বাইকবিলাক দেখালো আৰু এতিয়া মই হেলমেট অলমোষ্ট লৈছোৱে আৰু মানে আৰু বিকাশ দাদা কোনটো হেলমেট লৈ আছে আপোনালোক দেখাইছো কোনটো ললা ইটো নেকি মই এইটো ললো ভাই এই দুটা ভিতৰত কনফিউজ হৈছিলো এই দুটা ভিতৰত কনফিউজ হৈছিলো মানে হে আৰু হোৱাইট ইজ হোৱাইট আৰু কংকন বাট মানে কিন্তু ময়ো এটা চাই আছো লৈ আছো দেখাই আছো কি কোনকনে এইটো লব এইটো হে ভাল লগা নাই এইটো কংকন সঁচা কৈছো ইফালে ইয়া ইঞ্জিন অইল আছে মটুলৰ আছে ইফালে লিকুমলি আছে এইবিলাক ল'ব লাগিব নিগাৰ্ড পিছলৈকে ল'ম আৰু আপোনালোকে ইয়াতে বেলৰ হেলমেট পাব এয়া বেলৰ হেলমেট 9000 বেলৰ হেলমেট এইবিলাক আৰু এইবিলাক সুপাৰ বাইকৰ টায়াৰ আৰু ইয়াতে SMK হেলমেটো পাব SMK হেলমেট এটো আছে SMK আৰু ইকৰা এমটি তো এক্সিস আৰু ইফালে একদম পুৰা হেলমেট ইয়াৰ পৰা এটা লৈ ললো হেলমেট তাতে আছে হেলমেটটো আপোনালোক আনবক্সিং কৰি কিনে দেখাইছো হেলমেটটো আৰু ইফালে মোৰ হেলমেট ইটো কংকনৰ হেলমেট আৰু ইটো বিকাশৰ হেলমেট কিহৰ হেলমেট লৈছা মাল আছে তোমাৰ মাথাত পিন্ধা হেলমেট ইমান কাষত নাই বি হোৱাইট নহয়
আৰু তুমি কিয় লৈছা মই কি মানে কি 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 ব্ৰেণ্ড এস্পিডা এস্পিডা বেষ্ট ব্ৰেণ্ড ইন দ্য ৱৰ্ল্ড এই বা আৰু ইয়াতে পেকিং হৈ আছে এতিয়া গেৰেজ ফাইনেলি হেলমেট লোৱা হৈ গ'ল আৰু গিয়াৰ ফিউৰি আহিছোঁ আৰু গিয়াৰ ফিউৰি KTM 6 মাইলৰ যোনটো শ্ব'ৰুম তাৰ লগতে লাগি আছে গিয়াৰ ফিউৰি আৰু ইয়াতে আপোনালোকে আহি কিনে পূৰা ৰাইডিঙত যি লাগে গোটেইখিনি এইফালে আছে এইবিলাক গোটেই একদম মবিল চবিল গোটেই আছে আপোনালোকে গোটেইখিনি পাব জেকেট আৰু ইয়াতে আহি কিনে আপোনালোকে বাৰ্গেনিং কৰি কিনেও ল'ব পাৰে ভাল ভাল বস্তু আছে হেলমেটছ আছে আৰু ইয়াৰ যোনজন দাদা হয় প্ৰীতম দা তেওঁৰ নাম্বাৰটো দিয়া থাকিব ডেছক্ৰিপশ্যন বক্সত আপোনালোকে ফোন কৰি সুধি ল'ব পাৰে আৰু গাইজ লৈ ল'লোঁ নতুন হেলমেট এতিয়া ঘৰত যাই কিনে আপোনালোকক দেখাই আৰু গাইজ এইটো হৈছে KTM শ্ব'ৰুম আৰু কাষত গিয়াৰ ফিউৰি এইটো কাষত এইটো গিয়াৰ ফিউৰি ইয়াতে আহি কিনে ডাইৰেক্ট লৈ ল'ব পাৰে আৰু নতুন বাইকো লৈ ল'ব পাৰে কি খাই আছা ইনো কোকা-কোলা বটলত ইনো ভাল আছে উন্নতি আছে তোমাৰ হেলমেটখিনি পইচা চেছ ইনো খাব লগা হৈছে আৰু এতিয়া আছো নবীনৰ দোকানত মানে ঘৰ যাম বুলি ভাবিছিলো ঘৰত কোনো নাই কিনে নবীনৰ দোকানত আহি গলো আৰু আপোনালোক কোনটো হেলমেট লৈছো মানে দেখাই আছো সেইটো হেলমেট সেইটো এইটো বিজেকে ভাই ৱাও ভাল লাগিছে নে এইটোৱে হেলমেটটো হেমালি কৰিছে ভিতৰত আছে নিপিলো এনে বাইরে ফাস্ট আৰু এইটো এতিয়া হেলমেটটো চাওক আৰু এই হেলমেটত মোবাইলত যোনটো ওপৰত প্লাষ্টিকটো থাকে আনৰেপ কৰি কিনে মজা লাগে আৰু ইয়াতে কিবা কাগজ আছে ষ্টিকাৰ আছে এমটি গাইজ আপোনাৰ হেলমেটটো দেখালো এতিয়া হেলমেটৰ অলপমান চিনেমেটিক শ্বট চাই লওক এইটো আপোনালোকে যোনটো লিখা আছে ইয়াতে ইজি ফিট গ্লাছেছ মানে যেতিয়া আপোনালোকে ছানগ্লাছ পিন্ধি এনে চলাব ইয়াতে মানে সোমাই যায় ফুটালি দি সোমাই যায় গ্লাছৰ মানে ট্ৰিপডাল যে থাকে এইফালে সোমাই যায় আৰু এইটো হৈছে কংকনৰ হেলমেট এস্পিৰা টৰেন্স এইটো কংকনৰ এইটো মোৰ আৰু আপোনালোকৰ যাৰ যাৰ KTM আছে ইফালে চাৰ্ভিচিংটো আহি কিনে যোনখন ফাৰ্ষ্ট দোকান ইয়াতে খাব চব ঠাণ্ডা আইচক্ৰীম চব পায় একদম ওকে গাইজ এতিয়া আহি পালো ঘৰ আৰু আপোনালোকক দেখালো হেলমেটটো কেনেকুৱা কি হয় এমটিৰ হেলমেট আছিলে মই হেলমেটটো আপোনালোকক আকৌ এবাৰ দেখাই আছো এইটো হৈছে হেলমেটটো এমটিৰ হেলমেট হয় আৰু এইটোৰ প্ৰাইচ হৈছে 6,600 rupees এইটোৰ আৰু মই যোনটো হেলমেট আগতে ইউজ কৰি আছিলো সেইটো আপোনালোকক দেখাই আছো আৰু মই আগতে এইটো হেলমেট ইউজ কৰি আছিলো এইটো ভেগাৰ হয় এইটো অৱস্থা নাই এইবিলাক ছিঙি গৈছে আৰু এইবিলাক যোনটো গ্ৰাফিক্স আছিল এইবিলাক এৰি গৈছে গোটেই গ্লাছ চাছ একো নাই সেনেকৈ মই ইউজ কৰি আছিলোঁ চ' সেইকাৰণে লৈ ল'লোঁ এটা হেলমেট আৰু এইটো হেলমেটৰ আপোনালোকে চিনেমেটিক শ্বটটো চাই ল'লে হেলমেটটো কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে জনাব বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ভাল হেলমেট ল'ম বুলি আৰু এই হেলমেটটো মোৰ চবচে বেছি ভাল লাগিছে এই যোনটো কাৰ্ভ আছে আপোনালোকে দেখা পাই আছে এইটো যোনটো কাৰ্ভ সেইটোৰ কিনে মানে ভাল লাগিছে হেলমেটটো আৰু এইটো কেমেৰাত এতিয়া আহি আছে পাৰ্পল কালাৰ কিন্তু এইটো পাৰ্পল কালাৰ নহয় এইটো ডাৰ্ক ব্লু কালাৰ কিন্তু কেমেৰা এতিয়া আহি আছে মানে লাইটৰ কাৰণে পাৰ্পল কালাৰ টাইপ আহি আছে বিকাশ দাহঁতৰ হেলমেট ল'ল কংকনে হেলমেট ল'ল সিহঁতৰ হেলমেটখিনি সিহঁতৰ ভিডিঅ'ত দেখা হ'ব এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত নতুন ঠাইত টিল দেন টাটা বাই বাই